राजा नोंथांमोन BPF सरकार फैनायनि उनाव नैबे मास मोनबायाव सेप्तेम्बरनिफ्राय नैबे फेब्रुवारिसिम BTC आव बड'लेण्डआव ओरैबायदि गोजोन गैयै थासारि सोमजिदों, ओरैबायदि दावराव जादों, बुथारलायनाय बायदि बायदि माने गोजोन गैयै थासारिया सोमजिदों। रायजो राजा नोंथांमोना माबायदि मोनदों? माबायदि मोनदों रायजो राजा नोंथांमोना? नोंथांमोनाथ' गोजोननाय मोनाखै आरो माबायदि फिल खालामदों, माबायदि मोन्दांथि मोनदों? थांनाय 30-40 बोसोरनि बै समनि दिना फैनाय बायदि मोनदोंना मोनाखै रायजो राजा नोंथांमोना? एसे बेबायदि मोनदों नङा होमबा? बेबायदिनो गोदोनि दिना सफैनाय बायदि मोनदों नङा होमबा? थ' बेनो रायजो राजा नोंथांमोन। UPPL চৰকাৰ যোৱাৰ পিছত সেই আগৰ যিটো 30-40 বছৰৰ পৰিৱেশ বড়োলেণ্ডত আকৌ ঘূৰি আহিল। ইয়াত অশান্তি হ'ল, ইয়াত হিংসা হ'ল, ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত পুনৰ ভেদাভেদ সৃষ্টি হ'ল। চাকৰিৰ নামত বহুত ডাঙৰ এটা মাৰ্কেট কোকৰাঝাৰত আৰম্ভ হৈছে। সিন্ডিকেট শ্ৰীৰামপুৰৰ পৰা আদি কৰি আজি কোকৰাঝাৰত যিসকল কণ্ট্ৰেক্টৰ আহিছে, এইবিলাক চব বাহিৰৰ কণ্ট্ৰেক্টৰ। আমাৰ দিনত কোৱা হৈছিলে এতিয়া অকল কণ্ট্ৰেক্টৰ নহয়, ৰাজনীতিক দালালি কৰা মানুহবিলাকক বাহিৰৰ পৰা হায়াৰ কৰিছে। আমি চব নাম দিব পাৰোঁ। ভাৰত স্বাধীনতাৰ এই ৭৮ বছৰৰ সময়ত আমি সবে এটা সুস্থ ৰাজনৈতিক বাতাবৰণ, এটা সুস্থ সামাজিক বাতাবৰণ, আমাৰ এটা ভাল এটা শিক্ষাৰ পৰিৱেশ আৰু সকলো গ্ৰাম্য অঞ্চলতে হওক, টাউনতে হওক, সকলো যাতে ভাল অৰ্থনৈতিকভাৱে আগুৱাই যোৱাৰ কিছুমান পথ আৰু কিছুমান সুবিধা আমাৰ ৰাইজে বিচাৰিছে। কিন্তু শেহতীয়াভাৱে অসমৰ ৰাজনীতিত আমি যিটো বিভিন্ন ধৰণৰ যিটো নাটক দেখিবলৈ পাইছোঁ, যিটো আমি ড্ৰামা দেখিবলৈ পাইছোঁ, যি ৰাজনৈতিক কথাবিলাক পৰিৱেশবিলাক চলি আছে, এই ৰাজনৈতিক ড্ৰামাবিলাক, নাটকবিলাক, পৰিৱেশবিলাক অসমৰ 140টা জনগোষ্ঠী, বড়োলেণ্ডেই হওক বা আমাৰ কাৰ্বি আংলঙে হওক, ডিমা হাছাৱে হওক, মিচিং কাউন্সিলে হওক, ৰাভা কাউন্সিলে হওক, তিৱা কাউন্সিলে হওক বা কোনো এটা অঞ্চল আগুৱাই নিয়াত কোনো ধৰণৰ সহযোগ বা সহায় নকৰিব। ৰাজনৈতিক নাটকবিলাক বহুত ওপৰত উঠি গ'ল। যি নাটকবিলাক এটা ডাঙৰ ভেলকিবাজি আমাৰ মানুহৰ আগত চলি আছে। এজনে এটা কথা কয়, আনজনে এটা কথা কয়, কিন্তু কাৰো মুখত দুখীয়া মানুহৰ কাৰণে কি কৰিব, মহিলাৰ কাৰণে কি কৰিব, ছাত্ৰ ছাত্ৰীৰ কাৰণে কি কৰিব, বানপানী আহিলে কি কৰিব, আমাৰ বিভিন্ন ৰাষ্ট্ৰীয় সম্পদবিলাক আমি কেনেকৈ সুৰক্ষা কৰিম আৰু অনাগত দিনত আমাৰ মানুহবিলাকৰ যি ডিগনিটি, যি আত্মসন্মান ৰক্ষাৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ সাংস্কৃতিক ভাষা ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে, সকলো জাতি জনগোষ্ঠীৰ ৰীতি নীতিবিলাক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে কোনো কথা আলোচনা কৰা আমি দেখিবলৈ পোৱা নাই। আমি কোনো আলোচনা কৰা দেখিবলৈ পোৱা নাই। ধৰ্মৰ নামত কাৰোবাক গালি গালাজ কৰা, জাতিৰ নামত কাৰোবাক গালি গালাজ কৰা, কিবা ক্ৰিটিচাইজ কৰা, এই কথাবিলাকহে আমি দেখিবলৈ পাই আছো। গতিকে আজি ভাৰতবৰ্ষ স্বাধীনতাৰ ৭৮ বছৰত যদি বিশ্বগুৰু হ'বলৈ বিচাৰিছে, বিশ্বৰ ভিতৰতে আগশাৰীৰ এটা দেশ হ'বলৈ বিচাৰিছে, আমাৰ ৰাজ্যখনতো ৰাজনীতিক এটা সুস্থ বাতাবৰণ সৃষ্টি কৰিব লাগিব। আমাৰ ৰাজনীতিক বাতাবৰণ ঠিক হ'ব লাগিব, পলিটিকেল ষ্টেবিলিটি থাকিব লাগিব। ইয়াত যদি আমাৰ প্ৰত্যেক মাহত বেলেগ এটা পৰিৱেশ আনি সামাজিক অস্থিৰ হয়, ৰাজনৈতিক অস্থিৰ হয়, এই পৰিৱেশবিলাক আহি থকা প্ৰজন্ম, আহি থকা যুৱ প্ৰজন্মক এটা সুস্থ পথত আগুৱাই নিয়াত কোনো ধৰণে সহায় নকৰিব। বড়োলেণ্ডত আমাৰ চৰকাৰ ছেপ্টেম্বৰ মাহত নিৰ্বাচন হোৱাৰ পিছত আমাৰ চৰকাৰ নাই। আৰু আপোনালোকে দেখিবলৈ পালে UPPL চৰকাৰ যোৱাৰ পিছত সেই আগৰ যিটো 30-40 বছৰৰ পৰিৱেশ বড়োলেণ্ডত আকৌ ঘূৰি আহিল। ইয়াত অশান্তি হ'ল, ইয়াত হিংসা হ'ল, ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত পুনৰ ভেদাভেদ সৃষ্টি হ'ল। যি 26টা জনগোষ্ঠীৰ মাজত UPPL-এ সমন্বয় গঢ়িছিল, যি 26টা জনগোষ্ঠীৰ মাজত UPPL-এ মৰম স্নেহ বিশ্বাসেৰে জীয়াই থকাৰ এটা পৰিৱেশ গঢ়িছিল, যি 26টা জনগোষ্ঠীৰ প্ৰত্যেকটো
জনগোষ্ঠীকে ভূমির অধিকার প্রদান করা, সাংস্কৃতিক অধিকার প্রদান করা, সামাজিক অধিকার প্ৰদান কৰাৰ কাৰণে UPPL দলে কাম কৰিছিল। এই পৰিৱেশবিলাক আজি নাইকিয়া হৈ গ'ল। অৰুণোদয়ৰ নামতো পইচা লোৱা আৰম্ভ হৈছে। PMY ঘৰৰ নামত পইচা লোৱা পুনৰ আৰম্ভ হৈছে। চাকৰিৰ নামত বহুত ডাঙৰ এটা মাৰ্কেট কোকৰাঝাৰত আৰম্ভ হৈছে। সিন্ডিকেট শ্ৰীৰামপুৰৰ পৰা আদি কৰি আজি কোকৰাঝাৰত যিসকল কন্ট্ৰেক্টৰ আহিছে, এইবিলাক সব বাহিৰৰ কন্ট্ৰেক্টৰ। আমাৰ দিনত কোৱা হৈছিলে এতিয়া অকল কন্ট্ৰেক্টৰ নহয়, ৰাজনীতিক দালালি কৰা মানুহবিলাকক বাহিৰৰ পৰা হায়াৰ কৰিছে। আমি সব নাম দিব পাৰো। এতিয়া আমাক আগতে কৈছিলে যে ইয়াত বাহিৰৰ মানুহ কাম দিছে, বাহিৰৰ মানুহ কন্ট্ৰেক্ট কৰিবলৈ আহিছে, লোকেল মানুহ কন্ট্ৰেক্ট পোৱা নাই। আজি কন্ট্ৰেক্ট মাত্ৰ নহয়, এই বৰ্তমান যি চৰকাৰ চলি আছে ইয়াত অকল কন্ট্ৰেক্ট নহয়, যি ৰাজনীতিক যি তেখেতসকলক পথ প্ৰদৰ্শন কৰি আছে, ৰাজনীতি দালালিও বেলেগে কৰি আছে। এনেকা এটা পৰিৱেশত বড়োলেণ্ডত 35 লাখ জনগণৰ ভৱিষ্যত অনিশ্চয়তাৰ ফালে গতি কৰিছে। অসমৰ 3.5 কোটি মানুহৰ ভৱিষ্যতৰ কথা আছে। এইকাৰণে UPPL দলে যোৱা 5টা বছৰত 2020 চনত শান্তি চুক্তি হোৱাৰ পিছত অস্ত্ৰ শস্ত্ৰ এই অঞ্চলৰ পৰা সকলো নিৰ্মূল হোৱাৰ পিছত জাতি জনগোষ্ঠীৰ মাজত বড়ো অনাবড়ো এই পৰিৱেশবিলাক নাইকিয়া কৰি সুস্থ পৰিৱেশ গঢ়াৰ কাৰণে আমাৰ বিধায়কসকলে কাম কৰিছিল। অসম বিধানসভাৰ মজিয়াত যায় আমাৰ যিটো একট ইমপ্লিমেণ্টেশ্যন হ'ব লাগে, যিটো চুক্তি ৰূপায়ণ হ'ব লাগে, শিক্ষা দীক্ষা ঠিক হ'ব লাগে, বানপানীৰ সময়ত আমাৰ মানুহে সাহায্য পাব লাগে, বিভিন্ন কথাবিলাক বিধায়কবিলাকে কৈছিলে। এইবাৰ এই 5 বছৰত এই এপ্ৰিল মাহত হ'ব লগা নিৰ্বাচনত আমি যি বড়োলেণ্ডৰ 15টা সমষ্টিত প্ৰাৰ্থী থিয় কৰাৰ কাৰণে আমি ৰেডি হৈ আছো। আৰু এইবাৰ আমাৰ বিধায়কসকলে বড়োলেণ্ড অঞ্চলৰ 35টা জনগোষ্ঠীৰ বিভিন্ন সমস্যাক লৈ বিধানসভাত মাত মাতাৰ লগতে অসমৰ 140টা জনগোষ্ঠী, যি জনগোষ্ঠীবিলাক এতিয়ালৈকে নিজৰ প্ৰাপ্য অধিকাৰ পাবলৈ সক্ষম হোৱা নাই, তেখেতসকলৰ কাৰণে আমাৰ বিধায়কসকলে যায় অসমৰ মজিয়াত এটা সুস্থ অসম গঢ়াৰ কাৰণে, শান্তিৰ অসম গঢ়াৰ কাৰণে, প্ৰগতিৰ অসম গঢ়াৰ কাৰণে, সামাজিক ৰাজনৈতিক অৰ্থনৈতিক আৰু যি আমাৰ শিক্ষাৰ এটা ভাল পৰিৱেশ গঢ়াৰ কাৰণে মাত মাতিব। তো সেইকাৰণে শ্ৰদ্ধা ৰাইজ, আমি সদায় বিচাৰো পৰিৱেশটো ভাল হওক, শান্তি হওক, নিৰাপত্তা থাকক, আমাৰ মাজত ভাইচাৰা ভাতৃত্ববোধ মৰম স্নেহ থাকক। কিন্তু কিছুমান ৰাজনীতিক নেতাসকলে আমাৰ মাজত বিভাজন সৃষ্টি কৰি ৰাজনীতি কৰিব বিচাৰে। তেখেতসকলে সদায় পলাৰাইজ কৰিব বিচাৰে, জাতিৰ নামত ধৰ্মৰ নামত সমাজখন ভাগাব বিচাৰে, সমাজখন ভাঙিবলৈ বিচাৰে। কিন্তু UPPLে আমি প্ৰতিজ্ঞাবদ্ধ, সমাজখন আমি কোনো কাৰণত ভাঙিবলৈ নিদিওঁ, পুনৰ হিংসা হ'বলৈ নিদিওঁ, গণতন্ত্ৰটো কোনো কাৰণত আমি দুৰ্বল হ'বলৈ নিদিওঁ। আহি থকা প্ৰজন্মৰ কাৰণে এটা শক্তিশালী গণতন্ত্ৰ গঢ়ি তুলিব লাগিব, য'ত সকলোৰে বাক স্বাধীনতা থাকিব, য'ত সকলে নিজৰ মনৰ কথা ক'ব পাৰিব, য'ত সকলে নিজৰ গাঁৱৰ কাৰণে, নিজৰ অঞ্চলৰ কাৰণে, নিজৰ ডিষ্ট্ৰিক্টৰ কাৰণে, নিজৰ সাব ডিভিজনৰ কাৰণে মুক্তভাৱে সিদ্ধান্ত ল'ব পৰা এটা পৰিৱেশ গঢ়িব লাগিব। ইয়াত কাৰোবাৰ দাদাগিৰি নচলিব, ইয়াত কাৰোবাৰ হিংসা নচলিব, ইয়াত কোনোবা দাদাগিৰি কৰি কথা কোৱা নচলিব। আজি বড়োলেণ্ডৰ কিবা এটা ঘটনা হলে তৃতীয় পক্ষৰ নাম লৈ, বড়োলেণ্ডৰ কিবা এটা হলে ল এণ্ড অৰ্ডাৰ আমাৰ হাতত নাই বুলি কয়। যোৱা 5টা বছৰত কি আমাৰ তাত পুলিচ প্ৰশাসন আছিল নেকি? যোৱা 5টা বছৰত গোটেই থাৰ্ড পাৰ্টি বিলাক গোটেই শুই আছিলে নেকি? কোনো এনেকুৱা নাছিলে। UPPLৰ ৰাজনৈতিক দূৰদৰ্শিতা আছিলে, UPPLৰ নিজৰ সিদ্ধান্ত আছিলে, UPPLৰ নিজৰ চিন্তা আছিলে, বিবেক আছিলে। এই হিচাপে আমি ৰাইজৰ লগত কাম কৰিছিলো। এইকাৰণে আমাৰ চিডলি সমষ্টিৰ বহুত ভাল এটা পৰিৱেশ, বিজনী সমষ্টিও আমাৰ জিকিব। যোৱা নিৰ্বাচনত সৰু সুৰা খেলিমেলিৰ কাৰণে 2টা সমষ্টিত আমাৰ MCLে হাৰিছে, কিন্তু এইবাৰ তেনেকুৱা পৰিৱেশ নাই। সকলো জনগোষ্ঠীয়ে দেখিবলৈ পাইছে UPPLৰ দিনত কেনেকুৱা আছিলে আৰু আজি BPFৰ দিনত কেনেকুৱা হৈছে। এইকাৰণে ইতিমধ্যে বিভিন্ন জনগোষ্ঠীৰ ইণ্টেলেকচুৱেল বিলাক, বুদ্ধিজীৱী বিলাক, শিক্ষিত চাম চবে কৈছে আমাক যে এইবাৰ UPPLে বড়োলেণ্ডত পুনৰ MLA জিকিব লাগিব আৰু ভাল ৰাজনীতি এটা নেতৃত্ব দিব লাগিব। সেইকাৰণে আজি চবৰে আশীৰ্বাদ লৈ, চবৰে মৰম লৈ আমি পুনৰ ওলাই আহিছো। আমাৰ হাতত
তেখেতসকলৰ নিচিনা শক্তি নাই। আমাৰ হাতত শক্তি ৰাইজৰ মৰম, ৰাইজৰ বিশ্বাস আৰু আমি দিব পৰা ৰাইজক মৰম আৰু সন্মান, এইটো লৈ আমি আগবাঢ়ি যাব লাগিব। কাৰণ গ্ৰাম্য অঞ্চলতে হওক, য'তে হওক, নিজৰ দুবেলা দুমুঠি ৰাইজে ইনকাম কৰি খাই আছে, খেতি কৰি খাই আছে, নিজৰ কামটো নিজে কৰি খাই আছে। কিন্তু তাৰ পিছতো চৰকাৰীভাৱে কিছুমান ৰাজনৈতিক সিদ্ধান্ত লৈ পেলাই যদি সুস্থ পৰিৱেশ গঢ়িব নোৱাৰে, তেতিয়া ৰাইজে সদায় কষ্ট পাব লগা হয়। আৰু এনেকুৱা ক্ষুদ্ৰ ক্ষুদ্ৰ যিবিলাক দুখীয়া মানুহৰ কাৰণে অহা পইচাবিলাকৰ যিটো আত্মসাৎ কৰিছে, এইটো আগৰ দিনতো হৈছিলে। MG এনৰেগাৰ কামবিলাক আমাৰ দিনত ইমান ভাল হ'ল, এতিয়া আমি কৰা কামবিলাক তেখেতসকলে বাধা দিবলৈ চেষ্টা কৰিছে। তেখেতসকলে 17 বছৰত মাত্ৰ 69,000 ঘৰ বনাইছিলে, আমি 3 লাখ ঘৰ বনাই থৈ আহিলো। আৰু তেখেতসকলৰ যিবিলাক ভুল আছিলে, এইবিলাকো আমি যিমান পাৰো শুধৰাই আহিলো। যে তেখেতসকলে প্ৰায় 3,000 কোটি টকা ধাৰ কৰি থৈ গৈছিলে, আমি তেখেতসকলৰ আজি চৰকাৰ চলি আছে 300 কোটি টকা জমা থৈ আহিছো। আজি তেখেতসকলে কৈছে যে এইটো ভুল হৈছে, তেখেতসকলে পইচাটো মানে খালেহেঁতেন, কিবাহেঁতেন, নহয়। আমি এই ৰাইজৰ টকা, আমাৰ ইলেকশ্যন হৈছে ছেপ্টেম্বৰত, বাজেট হ'ব মাৰ্চত, আৰু 5 মাহ ৰাইজৰ কাম কৰিবৰ কাৰণে আমি টকা থৈ আহিছো। কিন্তু এই টকা যোৱাকালি তেখেতসকলে এছেম্বলিত ছাপ্লিমেণ্টাৰী ডিমাণ্ড আনি পেলাই এই টকাবিলাক তেখেতসকলে আগৰ যিবিলাক ভুৱা বিল, এইবিলাক দি পেলাই পইচা খাৱাৰ এটা ফাণ্ড পাতিছে, এইটো আমি দেখিবলৈ পাইছো। এইকাৰণে বিধানসভাৰ মজিয়াতে হওক, BTC কাউন্সিলৰ মজিয়াতে হওক, পাব্লিকৰ মাজতে হওক, গণতান্ত্ৰিক প্লেটফৰ্মৰ হওক, য'তে হওক, UPPL দলে সদায় ৰাইজৰ পক্ষত থিয় হ'ব, ৰাইজৰ কাৰণে মাত মাতিব, ৰাইজৰ কাৰণে ৰাজনীতি কৰিব। আমি বেলেগ ৰাজনীতি কৰিবলৈ অহা নাই। মই সকলোকে ধন্যবাদ জনালো। আমি আজি ৰেলী কৰিম, অলপমান, বহুত দূৰ নহয়। মই সকলোকে অনুৰোধ কৰিছো যাতে আপোনালোকে সকলো সহযোগ কৰে। মই বিজনীবাসী ৰাইজক ধন্যবাদ জনাইছো, নমস্কাৰ জনাইছো, মোৰ তৰফৰ পৰা মৰম আৰু শ্ৰদ্ধা দিছো। অহা আহি থকা নিৰ্বাচনত এই 3টা সমষ্টি মিলি আমাৰ যে কাউন্সিল সমষ্টি এটা এছেম্বলি হয়, আৰু